Dipu Police Station ke parlo Dhansiri Dilanggia long risim kang tang ke oda song hilipen pen bangke thoma tuma phan ke nepon long Lason si joy pen berta ke long dona teng pen Dipu raikom sai khia tum pen nithom operation ke padu ponalong Dhansiri Dilanggia long bangke thoma bang phua tuma phan nep ingnang ponsi risim kang tang long ponlo Berta kirip dun long atengki Dilanggia long inut banghingi atung celangsi Risim kang tang asong kiseng jia phanpura Risim kang tang kapang rumba mahut Dipu raikom sai khia tum pen joy pen berta long dunsi kiri katar lep asai deng ponlo Labang so long pen bangkit thoma bang phua tum risim kang tang pen nepon long lo Tang ti nonang ton pen le klardak alam theke long pon ji aphan raikom sai khi atum kanin je pon alam the pen le arjupon sina News Desk Report Public TV Karbi Angla এটা বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আমি কিছু দিনৰ পৰা আমি এটা অপাৰেচন লঞ্চ কৰি আছিলো কিছু লোকে হাতিয়াৰ একত্ৰিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰি আছে কিবা সংগঠন খুলিবৰ কাৰণে এনেকুৱা ধৰণৰ খবৰ এটা আমাৰ তাত আছিল হেতুৰ ভিত্তিত আমি যোৱা 3 দিনৰ পৰা এটা অপাৰেচন চলাই যোৱা কালি আমি 4 জন লোকক কৰায়ত্ব কৰিবলৈ সম্ভৱ হ ধনচিৰি এলেকাৰ পৰা আৰু দিলাংগি এলেকাৰ পৰা আৰু তেখেতসকলক আমি খুটপুছ কৰি আমাৰ ডিমা হাছাও লগতো আমি যোগাযোগ কৰোঁ ডিমা হাছাও এছপি লগত আৰু তেখেতসকলৰ কিছু তথ্য আমি পোৱাৰ পিছত একেলগে আমি জইণ্ট অপাৰেচন কৰি আমি দিলাংগি এলেকাৰ পৰা কিছু আমি অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ তাৰ ভিতৰত এটা AK47 ৰাইফল উইথ মেগজিন 3টা .32 পিষ্টলছ উইথ মেগজিন আৰু 3টা হেণ্ড গ্ৰেনেড আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি 4 জন লোকক ইতিমধ্যে আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিছোঁ আমি আৰু তদন্ত অব্যাহত ৰাখিছোঁ কোনোবা সংগঠন নতুনকৈ কৰাৰ কাৰণে বা কিবা তেনে আমি সন্দেহ প্ৰকাশ কৰিছোঁ এনেকৈ সেইটোৰ ওপৰত আমি এটা বৰ্তমান ইনভেষ্টিগেশ্যন কৰি আছোঁ এই 4 জনৰ উপৰিও আৰু স্যাৰ কোনোবা ধৰিব পৰা সম্ভাৱনা আছে নেকি সম্ভাৱনা এতিয়া থাকিব পাৰে আমি ইনভেষ্টিগেশ্যনত এতিয়া নেক্সট ডিমা হাছাওত মাজতে আপোনাৰ ছ'চিয়েল মিডিয়াত কেইজনমান ল'ৰাই বিশেষকৈ আৰ্মি পোছাক পিন্ধি পেলাই বিভিন্ন ধৰণৰ মন্তব্য দি আছিলে তেওঁলোকো এইটোত মানে কেছত জড়িত হ'ব পাৰে নেকি এতিয়া তদন্তৰ কালতহে গম পোৱা যাব